বন্ধুসকল, আমি অসমবাসীৰ বাবে এটা বিৰাটেই ডাঙৰ সুখবৰ। প্ৰথমবাৰৰ বাবে আমাৰ অসমত হ'বলৈ গৈ আছে ৱৰ্ল্ড কাপৰ দৰে ডাঙৰ ইভেণ্টৰ অপেনিং চেৰিমনি। হয়, গুৱাহাটীৰ বৰষপৰা ষ্টেডিয়ামত অনুষ্ঠিত হ'বলৈ গৈ আছে উমেন্স ৱৰ্ল্ড কাপ 2025ৰ প্ৰথমখন উদ্বোধনী মেচ। এইবাৰ মহিলাৰ ক্ৰিকেট বিশ্বকাপ 2025ত ইতিহাস গঢ়িবলৈ সকলো দেশৰ চকু থাকিব আমাৰ নিজা বৰষপৰা ষ্টেডিয়ামলৈ। 30 ছেপ্টেম্বৰত বৰষপৰা ভূপেন হাজৰিকা ষ্টেডিয়ামত হ'ব মহিলা বিশ্বকাপৰ অপেনিং চেৰিমনি আৰু প্ৰথমখন মেচ অনুষ্ঠিত হ'ব ভাৰত বনাম শ্ৰীলংকাৰ মাজত। ইমান বছৰ পিছত গুৱাহাটীলৈ অহা বিশ্ব ক্ৰিকেটৰ এই আখৰা আমাৰ বাবে সঁচাকৈয়ে গৌৰৱৰ বিষয়। প্ৰাপ্ত খবৰ অনুসৰি পাকিস্তানৰ মহিলা ক্ৰিকেট দলটো অনুপস্থিত থাকিব পাৰে অপেনিং চেৰিমনিত, যদিও এটা দলৰ অনুপস্থিতিয়ে আমাৰ আনন্দত কোনো ব্যাঘাত নঘটাব। সেয়াও আমাৰ চিৰশত্ৰু দেশ পাকিস্তানৰ বাবে। সমগ্ৰ অসমৰ লগতে গুৱাহাটী চহৰখন সাজি আছে বিশ্বকাপৰ প্ৰথম দিনৰ স্পন্দন অনুভৱ কৰিবলৈ। নতুন সাজ-সজ্জা, সাংস্কৃতিক কাৰ্যসূচী আৰু হাজাৰ হাজাৰ দৰ্শকৰে বৰষপৰা হৈ উঠিব একেবাৰে গ্লোবেল ষ্টেজ। ইয়াৰ লগে লগে আমাৰ বাবে সুযোগ গুৱাহাটীলৈ আহি আমাৰ ভাৰতীয় মহিলা ক্ৰিকেট দলটোক সমৰ্থন দেখুওৱাৰ।